আমি আমন্ত্রণ জনাই অনা আজি গ্রন্থ বিরল সান্নিধ্যর সন্মানীয় উন্মোচক শ্রীযুত থানেশ্বৰ মালাকৰ ডাঙৰীয়া, তেখেত বিশিষ্ট চিন্তাবিদ, বিশিষ্ট লেখক, অবসরপ্রাপ্ত আয়ুক্ত সচিব অসম চৰকাৰ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট অতিথি শ্রীযুত ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া, বিশিষ্ট চিন্তাবিদ, লগতে তেখেত অবসরপ্রাপ্ত অধ্যাপক পাণ্ডু কলেজ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ মঞ্জু দেৱী পিকু বাইদেউ, তেখেত অবসরপ্রাপ্ত মুৰব্বী অধ্যাপক অসমীয়া বিভাগ কটন বিশ্ববিদ্যালয়, অসমৰ বিশিষ্ট চিন্তাবিদ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় বুবমণি গোস্বামী ডাঙৰীয়া, এই গ্ৰন্থৰ বিশিষ্ট লেখিকা বেনু গোস্বামী বাইদেউ। ধন্যবাদ। আজিৰ সভাখন সুচাৰুৰূপে সম্পাদন কৰি আগবঢ়াই নিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অতিথি শ্ৰীযুত ভৱানী প্ৰসাদ অধিকাৰী দেৱক সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মই সভাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে তেখেতৰ হাতত প্ৰদান কৰিছোঁ। জয়জ্যোতি বাইদেউৰ সুস্বাস্থ্যৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বাইদেউ সুস্থ হওক। আজি তেখেতে নতুন প্ৰেৰণা, তেখেতে যিমান ঔষধ খাই আছে এতিয়া, মই ভাবোঁ যে এইটো ডাঙৰ টনিক আজি তেখেতে পাইছে, মেডিচিন পাইছে। যিমান ভিটামিন খাই আছে আজি এটা ডাঙৰ ভিটামিন বাইদেৱে খালে আৰু ইয়ে তেখেতক জীয়াই থকাৰ প্ৰেৰণা দিব। আৰু বাইদেউ নিজেই ক'লে যে মোৰ মন কিন্তু সেউজীয়া কৰি ৰাখিছোঁ অসুস্থ হ'লেও, ডাঙৰ শব্দ এটা ক'লে। আৰু মই ভাবোঁ যে বাইদেউৰ দুজন ল'ৰা আৰু এগৰাকী ছোৱালী, আজি আন এগৰাকী ছোৱালী জন্ম, গতিকে দ্বিতীয় আন এগৰাকী কন্যাৰ আজি জন্ম হৈছে বুলি মই ভাবোঁ। বিৰল সান্নিধ্যৰ মাজে লেখকৰ গ্ৰন্থ প্ৰকাশৰ যিটো আনন্দ, সেইটো মাতৃগৰাকীয়ে সন্তান জন্ম দিয়াৰ যিটো আনন্দ, একে আনন্দ। মাতৃয়ে 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি যি কষ্ট পায়, সন্তান জন্মৰ পোৱাৰ লগে লগে তেওঁ সকলো দুখ ভাগৰ পাহৰি যায়। ঠিক তেনেকুৱাকৈ গ্ৰন্থ প্ৰকাশ পোৱাৰ যিটো আনন্দ, বাইদেৱে সেই সন্তান জন্ম দিয়াৰ দৰে আনন্দ আজি পাইছে বুলি মই অনুভৱ কৰোঁ। মানুহৰ জীৱনত আমি যে ইমানখিনিলৈকে আহিছোঁ, মই যে আজি চাকৰি কৰিলোঁ, ক'লে মই উপায়ুক্ত হ'লোঁ, কমিশনাৰ হ'লোঁ, এই গোটেইখিনিতে মোৰ জীৱনটোক সহায় কৰা যিসকল সাধাৰণ মানুহ, মোৰ ড্ৰাইভাৰৰ পৰা পিয়াচৰ পৰা পিয়নৰ পৰা সকলোৰে যিটো সহযোগ নহ'লহেঁতেন, তেতিয়াহ'লে এই ধৰণৰ এটা সৰল জীৱন মই লাভ কৰিব নোৱাৰিলোহেঁতেন। গতিকে এই কৃতজ্ঞতাৰ যিটো কথা, আমাৰ সমাজত সম্প্ৰতি কৃতজ্ঞতাটো নোহোৱা হৈ গৈছে। উন্মোচকে কৃতজ্ঞতাৰ দলিল বুলি অভিহিত কৰা বিৰল সান্নিধ্যৰ উন্মোচনৰ এই স্বৰ্ণীল মুহূৰ্তত উপস্থিত থাকিবলৈ পাই মই নিজকে সৌভাগ্যৱান আৰু ধন্য মানিছোঁ। আৰু এইকণ সুযোগ দিয়াৰ বাবে উদ্যোক্তাসকললৈকো মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই দীঘলকৈ কোৱা মানে অধিকাৰী ছাৰৰ সুন্দৰ সুন্দৰ ভাষণ শুনিবলৈ আমি বঞ্চিত হোৱা, গতিকে মই আৰু একো নকওঁ, ইয়াতে সামৰণি মাৰিছোঁ। তাৰপিছত আমি আচলতে সামৰণি ফালে আহিব লাগিব। আমাৰ সময়ে আমাক বাৰে বাৰে সকীয়াই আছে। অনুষ্ঠানত আমাৰ মাজত মঞ্চত উপস্থিত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব, লগতে বিশিষ্ট লেখক, বহু দশকৰ প্ৰশাসনিক অভিজ্ঞতাৰে পুষ্ট শ্ৰীযুত থানেশ্বৰ মালাকৰ দেৱৰ আজিৰ এই অনুষ্ঠানৰ উপস্থিতি, এই অনুষ্ঠান হস্তপতি কৰিলে, তাৰ বাবে তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমাৰ অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাণ্ডু মহাবিদ্যালয়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত অধ্যাপক
শ্ৰদ্ধাৰ শ্ৰীযুত ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া, অনুষ্ঠানত উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপিকা শ্ৰদ্ধাৰ ডক্টৰ মঞ্জু দেৱী বেগু বাইদেউ, আৰু আমাৰ এই মঞ্চলৈ বিৰাজমান মানৱ অধিকাৰ সংগ্ৰাম সমিতি অসমৰ মুখ্য উপদেষ্টা, অসম সাহিত্য সভা মৰিগাঁও শাখাৰ সন্মানীয় প্ৰাক্তন সভাপতি, লগতে বিশিষ্ট শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত ভূমি গোস্বামী ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰথম শাৰীৰ পৰা শেষ শাৰীলৈকে আসন গ্ৰহণ কৰা প্ৰতিগৰাকী বিশিষ্ট নাগৰিক, আমাৰ শুভাকাংক্ষী, আমাৰ বিভিন্ন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপকসকল, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ শ্ৰদ্ধাৰ শ্ৰীযুত সুনীল দত্ত ডাঙৰীয়া, প্ৰমুখ্যে কৰি কিছু সময়ৰ আগতে আজিৰ অনুষ্ঠানত বৰগীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলা গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনাতাঁৰ শিল্পী চক্ৰৱৰ্তী ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি তেখেতৰ স্বামী জিকিৰ প্ৰাণ আৰু শিল্পী প্ৰাণ আখ্যাৰে বিভূষিত প্ৰদীপ কুমাৰ শৰ্মা ডাঙৰীয়াক আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশিষ্ট ব্যক্তিগৰাকীৰ লগতে আমাৰ সাংবাদিক বন্ধুসকল, এই অনুষ্ঠানত উপস্থিত থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা যাচিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ মধ্যমণি মোৰ সন্মানীয় জেঠাই শ্ৰদ্ধাৰ শ্ৰীযুত বেনু গোস্বামী বাইদেউৰ দীৰ্ঘ জীৱনৰ বাবে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰি তেখেতৰ এই গ্ৰন্থখন শৈশৱৰ পৰা আজি বৰ্তমান মুহূৰ্তলৈকে সমগ্ৰ অভিজ্ঞতাৰে জীৱনপুষ্ট এই গ্ৰন্থখনক আপোনালোকে যাতে আগুৱাই লৈ তাকে কামনা কৰিছোঁ, আৰু সকলোৰে মংগল হওক, আৰু আমাকো যাতে আমাৰ আগন্তুক দিনত আগুৱাই নিয়াত ভগৱানে সহায় কৰে, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। সকলোৰে ভাল হওক। জয়টো গুৱাহাটী প্ৰেছ ক্লাব, আৰু তেওঁলোকক আমাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।